এইফালে দেখিছেনে আমি শাহু মা আৰু মই দুইজনী বহি আমাৰ মানে আজি জালুক কেইজোপামান আছিলে তাতে দাদা এজনে পাৰিছে আৰু আমি বহি জালুকখিনি মানে জালুকৰ ডালবোৰ ছিঙি থৈছোঁ। এইফালে দাদাই জালুক পাৰি আছে দেই। আৰু এইফালে দেখিছেনে জালুকখিনি মানে সিজাইছোঁ, মানে সিজোৱাটো মই নহয় দেই, মানুহজনে সিজাইছে। আৰু এইখিনি সিজাই হ'ল, কমকৈ সিজাইছোঁ আৰু আজি মানে ৰ'দটো ধুনীয়াকৈ দিয়া দেখি ভাবিলোঁ ধানকেইটাও ৰ'দাওঁ, জালুকটো ৰ'দাওঁ। আৰু দেখিছেনে মানুহজনে মানে ৰ'দৰ পোহৰত মানে ভালকৈ উঠা নাই আৰু মানুহজনক ধুনীয়াকৈ মানুহজনে লৰাই আছে ধান আৰু জালুক। ময়ো লৰাই আছোঁ বাৰু, হ'লেও তাৰ মাজতে অকণ বনাইছোঁহি আৰু দেখিছেনে নতুনকৈ বনাই থোৱা ঘৰতে আহি বহিছোঁহি। ঘৰৰ কাম একো হোৱাই নাই বাৰু দেই, তো যিমানখিনি পায় মানে ওপৰৰ কামখিনি হ'ল, তলফৰ পৰা নাই। আৰু এখন দৰ্জা বাৰু সেইদিনা লগালোঁ। ঘৰটোৰ ভিতৰত কি আছে আপোনালোকক দেখাম দেই। ইফালে দেখিছেনে ডাঙৰ ল'ৰা চাইকেল আছিলে এখন, সেইখন সৰু ল'ৰা চাইকেল, মানে এতিয়া সিহঁতি নচলায় আৰু বেয়া হৈছে। আৰু এইফালে এনেকৈ আমি মানে ধান থৈ দিছোঁ। এইবাৰ ভঁৰালটো মানে কি হৈছে, যোৱাবাৰ ভঁৰালত ধান থওঁতে নিগনিয়ে বহুত নষ্ট কৰিলে, মুৰ্গী সোমাব পৰা অলপ বেয়া হৈ আছে, দৰ্জাখন লগোৱা নাই কাৰণ নতুন ঘৰত থৈছোঁ। আৰু আছে বাৰু বেলেগ ফালে ধান, হ'লেও ইয়াত অলপ থৈ দিছোঁ এটা ৰুমত। এইজোপা মানি প্লেণ্ট এইজোপা ফুল আছিলে দেই, বাহিৰত আছিলে, তাত ইমান ধুনীয়াকৈ ফুলিছিলে, গৰুৱে খাই পেলালি দেখিছেনে, কলি একদম ধুনীয়াকৈ ফুলি আছিলে। আৰু এইফালে আমি দেখিছেনে বিহ জলকীয়া পুলি পচাইছোঁ কেইটামান। আৰু এই দুটা হৈছে গোলাপ ফুল পচাইছিলোঁ, এইটো দিলে, এইজোপা মৰিলে দিয়ে দিবগৈও পাৰে বাৰু, এইজোপা কিন্তু দিলে দেই, দেখিছেনে এইজোপাও জানে মৰিবগৈ নেকি। আৰু ইয়াত মানে বিহ জলকীয়া পুলি আমি ইয়াতে পচাই এনেকৈ গিলাচত উলিয়াই দিছোঁ। আৰু এইকেইটা ৰুম বুলি এল'বিয়া মানে ভিতৰত কিয় থৈছোঁ জানেনে, বাহিৰত থ'লে মানে ইয়াত যিহেতু গোবৰ দিছিলোঁ ন, মুৰ্গীয়ে খুচুৰিকৈ শেষ কৰি পেলাই, পিছত তাতখিনি উলিয়াম ঘৰটো হোৱাৰ পিছত মানে ধুনীয়াকৈ যেতিয়া ক্লিয়াৰ হ'ব তেতিয়া থ'ম আৰু। পোনাৰ ঘৰটো নাই থোৱা এতিয়া বৰ্তমান। আৰু এইফালে ইয়াত মানে প্লেন এজোপা দেখিছেনে, বাহিৰত থওঁতে খালে মানে গৰুৱে অলপ, সেইকাৰণে মানে খোৱা নহয় একচুৱেলি, গৰুৱে নাখায়, মহতিয়াই মেলিবোৰ ছিঙিলে যে গোৱা দেখিছেনে, এইয়া কি কৰি পেলালে, সেইবোৰ ছিঙি পেলালে। সেইকাৰণে আনি ঘৰটোৰ ভিতৰতে থৈ অলপ দিন থাকক বোলো, ইয়াতে ডাঙৰ হৈ থাকক। আৰু সেইকাৰণে ইয়াত দেখিছেনে আমি আলু কঠীয়া ৰুইছিলোঁ, যিহেতু আনিছিলোঁ, আনি ইয়াতে থলোঁ, আলু কঠীয়া ইয়াতে থলোঁ এই ৰুমটোৰ ভিতৰতে। আৰু ৰুওঁতে সেইখিনি আলু ইয়াতে ইমান দীঘল হৈ গ'ল যে অলপ নি ৰুলোগৈ, আৰু ইয়াতে থৈ দিয়াৰ কাৰণে আলুখিনি ইয়াতে দীঘল হ'ল আৰু ক'তো নিনিলোঁ, কাৰণ উঘালিলে শিপাটো ছিগি যায়, সেইকাৰণে আলুখিনি নুৰুলোঁ। আৰু এই ঘৰটোৰ ভিতৰতে এনেকৈ দি থোৱা থাকিলে আলু দেখিছেনে, আলু এবাৰ আমাৰ এনেকুৱা হ'ল। আজি যিহেতু মাৰ ৰ'দ দিছে, সেইকাৰণে ঘৰতে ভাবিলোঁ ঘৰৰ কামকেইটাকে কৰোঁ। আৰু মানে ধান ৰ'দালোঁ, জালুক ৰাতিপুৱা সিজাইছিলোঁ, মানে মানুহজনে সিজাইছে দেই, মই ঘৰৰ কাম কৰিলোঁ, ল'ৰাহঁতক ভাত পানী বনাই যিহেতু দিব লাগে, সেইখিনি কাম কৰিলোঁ। মানুহজনে জালুক সিজালে, আৰু জালুক সিজাই এতিয়া সেয়া ৰ'দোৱা পৰিৱেশ আপোনালোকক অকণমান দেখাম। আৰু ধান ৰ'দাইছোঁ আজি, যিহেতু বিহুতে ধান ৰ'দাইছিলোঁ, বিহুত ধান ৰ'দোৱাখিনি শুকালোঁ আৰু খাই আছোঁ, শেষেই হ'ব হ'ল। হাঁহ মুৰ্গীও যিহেতু বহুতখিনি আছে, মোৰ চাউল হাঁহ মুৰ্গীবোৰ দিব লাগে ৰাতিপুৱা গধূলি, আৰু সেইকাৰণে আজি ধান ৰ'দাইছোঁ আৰু ৰ'দতে বহি আছিলোঁ। এতিয়া ভাবিলোঁ অকণমান আপোনালোকক আমাৰ ঘৰটোনো কি বনাই আছোঁ, যিহেতু ঘৰটো হোৱাগৈ নাই, আৰু ঘৰটোৰ ভিতৰখিনি খালী হৈ আছে, যিহেতু খালী ৰুমকেইটাতে আমি যিকোনো মানে যিয়ে হওক, ফুলৰ টাব হওক বা কিবা এটা হওক, যি কৰিছোঁ তাকে আজি ভাবিলোঁ আপোনালোকক দেখাওঁ। আৰু ঘৰ হ'লেতো ঘৰৰ পৰিৱেশ দেখামেই আৰু আপোনালোকক, ফুলৰ টাব হওক, জলকীয়া পুলি হওক, যি কৰা হওক, এই কামখিনি যে মই আপোনালোকক দেখাইছোঁ, মই এনেইহে দেই, মই মানে ভিডিঅ' কৰি দেখাইছোঁ কামখিনি। মানুহজনে বিশেষকৈ এইখিনি কামত মানুহজনে বেছি মানে আগভাগ লয়, মই কামখিনি নকৰোঁ, মই ভিডিঅ' বনাইহে দেখাইছোঁ, কিন্তু অলপ যোগাৰ দিওঁ। আৰু জলকীয়া পুলি পচাইছে মানুহজনেই, গোলাপ ফুলৰ পুলি পচাইছে মানুহ, মানে ডাল পচাইছে মানুহজনেই, এল'বিয়াটো মানুহজনেই যতন লয় দেই, পানী দুনি দি থাকে সময়ে সময়ে। মই মানে এইখিনি কামত ইমান আগভাগ ল'বগৈ নোৱাৰোঁ, মানে সময়ে নিমিলে ন, ৰাতিপুৱা সময়কণ যিহেতু এতিয়া ইমান ঠাণ্ডা পৰিছে, ঠাণ্ডা কাৰণে ঘৰৰ কাম বন কৰি মেলি ল'ৰাহঁতক ভাত পানী খোৱালৈকে, আৰু যিহেতু এফালে ওলাই যাওঁ সদায়, আৰু দিনটো ঘৰত থাকিবলৈ নাপাওঁ, এইকেইদিন যিহেতু ঘৰতে আছোঁ, আৰু আজি ৰ'দ দিয়াৰ কাৰণে ঘৰতেই ধুনীয়াকৈ ঘৰৰ কামখিনি কৰিলোঁ, তাৰ পৰিৱেশে আপোনালোকক দেখালোঁ। এক নম্বৰ আজিৰ দিনটো ধান আৰু জালুক ৰ'দাই মেলি কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ, সেইটো পৰিৱেশ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু ঘৰুৱা জীৱন, ঘৰতে থাকোঁ যিহেতু, ঘৰুৱা কাম কৰি ভাল পাওঁ, ঘৰতে থাকি আজি দিনটো পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, মানে যি পাৰিলোঁ দেখালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দেই, কমেণ্ট এটাও লিখিব পাৰিলে ভাল হৈছে নে